চ' সকলোৰে আশীৰ্বাদ আৰু মৰমত এইটো ৰিজাল্ট সম্ভৱ হৈছে গতিকে মই আজি বহুত বেছি সুখী আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ভাবিছিল নে যেতিয়া পৰীক্ষা দি আহিছিলে পৰীক্ষাটো ভালেই হৈছে কিন্তু ভাবিছিল এনেকুৱা ৰিজাল্ট হ'ব নাই মানে লাষ্ট এক্সামত অসমীয়াটো অলপ মানে বেয়া হৈছিল বাৰু কিন্তু মানে হ'লেও ভাবিছিলোঁ ইমান এটা বেয়া হোৱা নাছিল গতিকে অলপ এক্সপেক্টেশ্যন আছিল বাট থাৰ্ড ষ্টেণ্ড কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ হয় এতিয়া কি হোৱা মন আগলৈ হয় বৰ্তমান মই গুৱাহাটীৰ ফিজিক্সৱালা বিদ্যাপীঠত কোচিং কৰি আছোঁ নীটৰ আৰু ভৱিষ্যতে মই এজন সুচিকিৎসক হ'ব বিচাৰোঁ আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা আগলৈ এতিয়াতো মই নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ ফাৰ্ষ্ট এণ্ট্ৰেঞ্চটো দিব বিচাৰিছোঁ তাৰপিছত আৰু চাওঁ পিছলৈ হয় আপোনাৰ এতিয়া নতুন যাত্ৰালৈ গৈছে আৰু আগলৈ গৈছে আপুনি গোটেই এনেই কথাখিনি কেনেকৈ চায় যে আজি অসমত বহুত পৰিৱৰ্তনো আহিছে দেখা গৈছে যে চাকৰিৰ ক্ষেত্ৰতো খুব স্বচ্ছতা আহিছে বিভিন্ন দেখি থাকে আপুনি পঢ়াটো ব্যস্ত থাকে তাৰ মাজতো কি ক'ব গোটেই বিষয়সমূহৰ ওপৰত এতিয়া যিহেতু পৰিৱৰ্তন আহিছে গতিকে এইটো পৰিৱৰ্তন মানে ভাল হ'ব বুলিয়ে আশা কৰিছোঁ আৰু বাকী তেনেকুৱাই হয় কিমান সময় পঢ়িছিলে মানে মোৰ দৈনিক তেনেকুৱা মানে টাইম শ্বেডিউল নাছিল যে ইমান ঘণ্টা পঢ়িবই লাগিব জাষ্ট ৰেগুলাৰ ষ্টাডিজখিনি কৰি গৈছিলোঁ আৰু স্কুলৰ যেতিয়া মানে হৈ আছিলে তেতিয়াতো 6-7 আৱাৰ্ছ পঢ়িছিলোঁ আৰু পিছত টেষ্ট এক্সামৰ পিছত হৈছিলে 12-13 আৱাৰ্ছমান মই যদি সুধোঁ চিক্ৰেট অফ ছাকচেছ বুলি যে সকলোৱে ফাৰ্ষ্ট হ'ব বিচাৰে সকলোৱে ষ্টেণ্ড কৰিব বিচাৰে বহুতেই বিচাৰে কিন্তু সকলোৰে বাবে সম্ভৱো নহয় আপুনি পাৰিলে গতিকে মই যদি খুব সহজকৈ চিক্ৰেট অফ ছাকচেছ বুলি কি কৰিব লাগিব হয় প্ৰথমতেতো এটা এইম থাকিব লাগিব কাৰণ এটা এইম থাকিলে মানে সিমানখিনি হাৰ্ডৱৰ্ক কৰিব পৰা যায় গতিকে আৰু আত্মবিশ্বাস থাকিব লাগিব আৰু সদায় ৰেগুলাৰ ষ্টাডিজ আৰু কনচেপ্ট ক্লিয়াৰ কৰি মানে বেছিকৈ পঢ়িব লাগিব